নমস্কাৰ বন্ধুসকল, আপুনি চাই আছে আজি আমাৰ বিশেষ খবৰ। কাৰ্বি আংলঙত বিজেপি চৰকাৰ আৰু তুলিৰাম ৰহাঙৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। APCLCৰ উদ্যোগত অনুষ্ঠিত এই বিশাল প্ৰতিবাদী ৰেলীত হাজাৰ হাজাৰ লোক জমা হৈছিল। প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰোধিতা কৰি জোৰে জোৰে শ্লোগান দিলে। প্ৰতিবাদৰ মঞ্চত উপস্থিত আছিল খ্যাতনামা নেতা লুৰিণজ্যোতি গগৈ। তো স্পষ্টভাৱে ক'লে খিলঞ্জীয়া নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰিবই লাগিব আৰু চৰকাৰৰ জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আগুৱাই যাব। অহা ২৬ৰ বিধানসভা নিৰ্বাচনত কাৰ্বি আংলঙৰ মাটিৰ পৰা আমি তুলিৰাম ৰহাঙৰ যিটো ভয়াৱহ আসন ইয়াক উৎখাত কৰিম। ইয়াক আমি সকলোৱে মিলি তুলিৰাম ৰহাঙৰ দুৰ্নীতি, স্বজন শোষণ আৰু আমাৰ মাটি কাৰ্বি ভূমিৰ মাটি আম্বানী, আদানী, ৰামদেৱ আৰু গড্ৰেজক দিবৰ বিচৰা যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ ঘূৰাই আমি অধিকাৰৰ কাৰণে, আমাৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে জয়নিংটি কাঠাৰক আমি আগবঢ়াই দিম বিধানসভাৰ মধ্যে। গতিকে ৰাইজ, আপোনালোকে সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। ২০,০০০ বিঘা বোকাজানৰ ওচৰত, হয়নে নহয়? ১২,০০০ বিঘা আম্বানীক ইতিমধ্যে দিলে, কম্প্ৰেছ বায়'গেছৰ নামত দিলে, ইতিমধ্যে চুক্তি হৈ গ'ল। আৰু ১২,০০০ মাটি দিয়াৰ ধান্দা আছে ৰামদেৱ আৰু গড্ৰেজ। দিব নেকি? নিদিব। সকলো সম্পদ লুণ্ঠন কৰি শেষ কৰিলে। কয়লা নিলে, তেল নিলে, আমাৰ গছ লৈ গ'ল। এতিয়া বাকী আছে মাটি আৰু পানী। গতিকে মাটি আৰু পানী লৈ যোৱাৰ যিটো ষড়যন্ত্ৰ, মাটি পানী আম্বানী আদানীক দি তুলিৰাম ৰহাঙে ২০০ কোটি টকাৰ ঘৰ বনোৱাৰ যিটো সিদ্ধান্ত, যি লক্ষ্য, এইটো কাৰ্বি আংলঙৰ ৰাইজে কেতিয়াও মানি লোৱা নাই, মানি লোৱা। গতিকে ৰাইজ, মই দীঘলীয়া কথা নকওঁ, আমি এটা কথা স্পষ্টকে কৈছো, ষষ্ঠ অনুসূচীৰ যি অধিকাৰ, এই অধিকাৰ দিম বুলি বিজেপিয়ে কৈছিলে নহয়? বিজেপিয়ে কৈছিলে যে পূৰ্ণাংগ ষষ্ঠ অনুসূচীত যি অধিকাৰ পাব লাগে সেই অধিকাৰ দিম। কিন্তু যেনেকে বিহাৰত ভোট চুৰ কৰিছে, কাৰ্বি আংলঙতো ৰাইজৰ অধিকাৰ বিজেপিয়ে চুৰ কৰিছে। সেই অধিকাৰ আমি পাব লাগিব। এয়া আমাৰ সাংবিধানিকভাৱে দিয়া অধিকাৰ, জন্মস্বত্ব অধিকাৰ। গতিকে ৰাইজ, মই দীঘলীয়া কথা নকওঁ, এটা কথা কৈছো, আমাৰ জনজাতীয় লোক, জনজাতীয় যিসকল ব্যক্তি আছে, তেওঁলোকৰ অধিকাৰ কাঢ়িবৰ কাৰণে বিজেপিয়ে কাম কৰি আছে, তাক বাধা দিব লাগিব। বিজেপি জনজাতিসকলৰ শত্ৰু, এই কথা আপোনালোকে বুজি পাব লাগিব। বিজেপি খিলঞ্জীয়া ৰাইজৰ শত্ৰু। সেইকাৰণে ৫৫,০০০ বিঘা উচ্ছেদ কৰিব খোজা মাটিৰ ৪৯,০০০ বিঘা মাটি জনজাতীয় ৰাইজৰ মাটি, ৪৯,০০০ বিঘা ট্ৰাইবেল এৰিয়াৰ মাটি। এই কথা আপোনালোকে বুজি পাব লাগিব। গতিকে বিজেপি ট্ৰাইবেলসকলৰ শত্ৰু, জনজাতীয় ৰাইজৰ শত্ৰু। গতিকে বিজেপিক উৎখাত কৰিব লাগিব। আৰু বিজেপিক উৎখাত কৰাৰ এই সংগ্ৰামত অকল কাৰ্বি ডিমাছাসকলেই নহয়, ইয়াত থকা সকলো খিলঞ্জীয়া ৰাইজে সমৰ্থন দিব লাগিব, সকলো ওলাই আহিব লাগিব। আৰু সেই আহ্বান দিবলৈকে, সেই আহ্বান জনাবলৈকে মই আপোনালোকৰ ওচৰলৈ আহিছো। মই জন ইংতি কাঠাৰ ডাঙৰীয়াৰ কাষত থিয় হৈ আপোনালোকক মই আশ্বস্ত কৰিব পাৰো, এচুৰেঞ্চ দিব পাৰো, যেতিয়াই কাঠাৰ ডাঙৰীয়া বিধানসভাৰ মজিয়ালৈ যাব, আপোনালোকৰ খিলঞ্জীয়া মানুহৰ, ইয়াৰ যিসকল খিলঞ্জীয়া ৰাইজ আছে, তেওঁলোকে তেওঁলোকৰ অধিকাৰক লৈ চিন্তা কৰিব নালাগে। সকলোকে তেওঁ মৰম কৰিব। সকলো খিলঞ্জীয়া, কাৰ্বি ডিমাছাৰ উপৰিও আন আন খিলঞ্জীয়া ৰাইজৰ যিবোৰ সমস্যা আছে, ভূমিৰ অধিকাৰকে ধৰি যিবোৰ বিষয়ক লৈ ৰাইজে বহুদিনৰ পৰা শংকা ব্যক্ত কৰি আহিছে, সেইসমূহ ন্যায় আমাৰ জয়নিংটি কাঠাৰ ডাঙৰীয়াই দিব। গতিকে আমাৰ খিলঞ্জীয়া সকলো ৰাইজকে তেখেতৰ হাত শক্তিশালী কৰিবৰ কাৰণে মই আহ্বান জনাইছো। তেখেত শক্তিশালী হলেহে কাৰ্বি ভূমি শক্তিশালী হব, কাৰ্বি আংলঙৰ মানুহৰ অধিকাৰ সুৰক্ষিত হব।